লুইতখন ভৰিলে বিষ মেটেকাৰে উজানৈ আকাশখন ধুনীয়া উজানৈ তৰাৰে জিলিকা। আপোনাৰ আজি জন্মদিনৰ শুভেচ্ছা জনালো। শিক্ষাৰ অধ্যয়ন কৰাৰ পাছত মই আচলতে নিজৰ সংগ্ৰামৰ লগতহে জড়িত হৈ আছো। আজি হয়তো কিমানখিনি পাইছো মই নাজানো। খুলুমবাই, মোৰ নাম ৰাহুল বসুমতাৰী। আপোনালোকক মোৰ ভাল মানুহ বিচাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আৰু এজন ব্যক্তি মোৰ লগত উপস্থিত আছে। তেখেতৰ নাম হৈছে মনদীপ বসুমতাৰী। তেখেতৰ পৰা আমি অলপ পৰিচয়টো জানিব চেষ্টা কৰিম। হয়, নমস্কাৰ, মই মনদীপ বসুমতাৰী। যি ভাল মানুহ বিচাৰো ইউটিউব চেনেলৰ যি স্বত্বাধিকাৰী ৰাহুল ভাইটিলৈ মই স্বাগতম জনাইছোঁ। হয়, মোৰ ঘৰ চৰাইদেউ জিলাৰ বেঙনাবাৰী গাঁও অঞ্চলৰ তৃতীয় হাবি গাঁৱত। হয়, বৰ্তমান মই আইনৰ শিক্ষা গ্ৰহণ কৰি আৰু মই সাংবাদিকৰ শিক্ষা গ্ৰহণ কৰি মই নিজৰ ববীয়াকৈ মই এটা আপোনাৰ নিউজ চেনেল চলাই আছোঁ আৰু ইয়াৰ লগতে মই কৃষি কৰ্মতো জড়িত হৈ আছোঁ। তেনে ঠিকদৰে মই জীৱন যাপন কৰি আছোঁ। আৰু আপুনি কৃষি কৰ্মত জড়িত হৈ আছে, তাৰ বিষয়ে অলপ আমাৰ দৰ্শকক কৈ দিয়ক। হয়, কৃষি কৰ্মত আচলতে মই খেতি কৰিছোঁ, আপোনাৰ কল খেতি কৰিছোঁ, তাৰ লগতে আপোনাৰ তামোলৰ খেতি কৰিছোঁ। আৰু ইয়াৰ লগে লগে মানে মই চিন্তা কৰিলোঁ যে বোলো কল খেতি আৰু তামোল খেতি কৰিলে নহ'ব। গতিকে মই চিন্তা কৰিলোঁ যে ভৱিষ্যতে মই আৰু কোনোপধ্যে চাকৰি নকৰোঁ। এতিয়া মই চাকৰি নকৰোঁ বুলি যিটো চিন্তা কৰিলোঁ, সেইকাৰণে মই চিন্তা কৰিছোঁ যে আৰু এবিধ যিটো কৃষি কৰ্মৰ দ্বাৰা যাতে জীৱনটো মানে আগবাঢ়িব পাৰি, সেইটো ক্ষেত্ৰত মই বহুত মানে বিশ্লেষণ কৰি বিচাৰ বিবেচনা কৰি মই কিছুমান গছ পুলি লগালোঁ। সেই গছখিনি মই কৈ দিছোঁ যে আপোনাৰ ৰঙা চন্দনৰ গছ পুলি লগালে আজি নহয়, আজি 20-25 বছৰ পাছত মানে সেই গছৰ যিটো মূল্য, সেই মূল্যটো মানে বহুত বেছি দাম হয় বুলি বিভিন্ন লোকে কৈছে, বিভিন্ন কৃষিজীৱী লোকে কৈছে। তো ঠিক তেনেদৰে মই অলপ খেতি আৰম্ভ কৰিছোঁ। আৰু আপুনি এনেই কিমানলৈকে পঢ়িলে? হয়, পঢ়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে মই স্নাতক ডিগ্ৰী মই আপোনাৰ সাপেখাতী মহাবিদ্যালয় কৰিলোঁ। তাৰপিছত মই যোৰহাট আইন মহাবিদ্যালয় কৰিলোঁ। তাৰপিছত মই মাছ কমিউনিকেশ্যন কৰিলোঁ যোৰহাটতে। তেনেকৈ মই ইয়াৰ লগতে মই ৰাজনীতি বিজ্ঞানতো মই আপোনাৰ স্নাতকোত্তৰ ডিগ্ৰী তাত মই অধ্যয়ন কৰি আছোঁ। আপোনাৰ এতিয়া বয়স মোৰ এতিয়া আপোনাৰ আজি 7 এপ্ৰিল আজি মোৰ জন্মদিন। মোৰ আজি আপোনাৰ 26 হৈছেগৈ। হয়, সম্পূৰ্ণ হৈছে। সেইটো আপোনাৰ আজি জন্মদিনৰ শুভেচ্ছা জনালোঁ। হয়, ধন্যবাদ, আন্তৰিক ধন্যবাদ জনাইছোঁ মই ৰাহুল ভাইটিলৈ। আৰু যিখিনি মোৰ এই ইউটিউব চেনেলৰ যোগেদি মই কৈছোঁ যে যিখিনি মোৰ শুভাকাংক্ষী মোক এই জন্মদিনত যি মোৰ শুভেচ্ছা জনাইছে, মই সকলোকে মোৰ ফালৰ পৰা আন্তৰিক হিয়া ভৰা মই কামনা কৰিছোঁ আৰু তেখেতলোকক সকলোকে ধন্যবাদ থাকিল। আপুনি এনেই কি কৰি ভাল পায়? এনেই মই তোমাৰ ক'বলৈ গ'লে মানে মই এটা কাম নহয়, আচলতে মোক মায়ে নামটো দিলে বহুৰূপী হিচাপে মোক নামটো দিছে। যিহেতু মই মানে তোমাৰ অকল স্কুলৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত নহয়, স্কুলৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰতো অধ্যয়ন কৰাৰ উপৰিও মই খেলিও ভাল পাওঁ। লগতে মই ফেশ্বন শ্ব' কৰিও ভাল পাওঁ, মডেলিং কৰিও মই চেষ্টা কৰি আছোঁ। যে যোৱা বছৰ মই নৰ্থ ইষ্টত মই 3rd পজিশ্যন পাইছোঁ আৰু এইবাৰ মই আছাম মহোৎসৱত মই 1st পজিশ্যন পাইছোঁ। তাৰ সলনিও মই এইবোৰ অলপ গীত শুনি ভাল পাওঁ, অকণমান গুণগুণাই ভাল পাওঁ তেনেকৈ। আৰু কিছুমান মই মিউজিক মানে বজাই ভাল পাওঁ। তেনেদৰে চলি আছোঁ। আৰু যিহেতু আপুনি গান গায়, আমাৰ দৰ্শক অলপ গুণগুণাই দিব নেকি গান? আচলতে গান গাওঁ বুলি নহয়, মানে অলপ মানে মই ভাল পাওঁ আৰু কিছুমান শুনি। যিটো গান মানে আপোনাৰ জাতি মাতি হকে গান কিছুমান আছে, তেনেকুৱা কিছুমান গান গাই মই অলপ ভাল পাওঁ। আৰু হয়, আপুনি যদি মোক কৈছে, মই অকণমান চেষ্টা কৰি চাইছোঁ। লুইতখন ভৰিলে বিষ মেটেকাৰে পাৰত ভৰিলে জাবৰ পশ্চিমৰ বতাহজাক পূবলৈ বলিছে তাৰ জানো ৰাখিছ খবৰ বোলো অসমীয়া ইতিহাস পঢ়িয়াইছা ভুলনো
বুজিবি মোক নিজৰ সংস্কৃতিক অমান্য নকৰিবি কমাই দে পশ্চিমীয়াবোৰ তেনেকৈ আৰু ঠিক ভাল লাগিল ধন্যবাদ হয়। আৰু বেলেগ আৰু আৰু কি কৰে আপুনি যিহেতু খেল মানে মই আমাৰ ভলীবল খেলি ভাল পাওঁ তাৰপিছত তাৰ লগতে মই ডেড লিফ্ট কৰি ভাল পাওঁ পাঞ্জা হওক তেনেকৈ বিভিন্ন ধৰণৰ খেল খেলিছোঁ আৰু মই কলেজত মহাবিদ্যালয়ত যি তোমাৰ খেল হয় সেই খেল ধেমালিত মই পুৰস্কাৰ পাইছোঁ তেনেকৈ আৰু কিছুমান কম্পিটিশ্যনত মই যোগদান কৰি মই মানে পুৰস্কৃত হৈছোঁ এইবিলাকে হয়। আপুনি মানে কেতিয়া পৰা ষ্টাৰ্ট কৰিলে সাংবাদিক? আচলতে মই যেতিয়া অধ্যয়ন কৰিছিলোঁ তেতিয়া অধ্যয়ন কৰাৰ আগমুহূৰ্ততে মই চিন্তা চৰ্চা কৰিছিলোঁ যাতে মানে আচলতে মই সাংবাদিকৰ প্ৰকৃতত মানে এতিয়া সাংবাদিক মই সম্পূৰ্ণ হৈছোঁ বুলি নহয় কিন্তু সাংবাদিক এনেকুৱা এজন হ'ব লাগে যিজন মানে জনতাৰ হৈ কাম কৰিব লাগিব য'ত আপোনাৰ ধৰক সাংবাদিকৰ যিটো মূল্য সেই মূল্যটো আচলতে যি শোষিত নিষ্পেষিত জনতাৰ মাজত সোমাই কাম কৰাটো আচলতে সাংবাদিকৰ প্ৰথম পৰিচয় যিটো পৰিচয় প্ৰকৃতাৰ্থত মই কিমান দিব পাৰিছোঁ সেইটো নাজানো কিন্তু মই নতুনকৈ আৰম্ভ কৰিছোঁ যে সাংবাদিক জীৱনলৈ গৈছোঁ ইয়াৰ ক্ষেত্ৰত মানে মই হয়তো আৰু বহুতখিনি শিকিবলগীয়া আছে এই শিকিবলগীয়া ক্ষেত্ৰত মানে মই চিন্তা চৰ্চা কৰিছোঁ অনাগত দিনত যাতে মই আৰু ভালকৈ কাম কৰি যাম যাতে মই যি জনতাৰ মাজত যি ৰাইজৰ মাজত যাতে মই সদায় থাকিম যিখিনি আপোনাৰ শোষিত নিষ্পেষিত জনতাৰ মাজত যাতে মই কাম কৰি যাতে মোৰ যিখিনি ক'বলগীয়া যি ভাৱধাৰা থাকে তেওঁলোকৰ যিখিনি বিচাৰ বিবেচনা যিখিনি তেওঁলোকৰ সমস্যা থাকে সমস্যাৰ ক্ষেত্ৰত যাতে মই ৰাইজৰ যিখিনি সমস্যা থাকে সেইখিনি যাতে মই হয়তো চৰকাৰলৈ মই আগুৱাই দিব পাৰিম যে চৰকাৰক মই দেখুৱাব পাৰিম যে এনেকুৱা কিছুমান পৰিয়াল আছে যিখিনি পৰিয়ালৰ অভাৱত আছে অভাৱৰ ক্ষেত্ৰত যাতে আপোনালোকে কেনেদৰে সহায় কৰে সেই তাক লৈ চিন্তা চৰ্চা কৰিছোঁ আৰু হয়। আপোনাৰ ঘৰত কোন কোন আছে? হয় মোৰ ঘৰত দেউতা আছে তাৰপিছত মা আছে আৰু মোৰ বাইদেউ এজনী আছিলে বাইদেউগৰাকী মোৰ বৰ্তমান বিবাহপাশত আবদ্ধ হ'ল তেখেতৰ দুটি সন্তান আছে আৰু বৰ্তমান মোৰ ভণ্টি এগৰাকী আছে মোৰ ভগ্নীগৰাকী তাইও এতিয়া যোৰহাট আইন মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে তেনেকৈ আৰু মোৰ এগৰাকী পেহীও আছে তেনেকৈ আমাৰ এটা সুখী পৰিয়াল আৰু মা দেউতাৰ নামটো ক'ব? মা দেউতাৰ নাম বুলু বসুমতাৰী আৰু দেউতাৰ নাম প্ৰফুল্ল বসুমতাৰী হয়। ধন্যবাদ থাকিল যিহেতু আমাৰ ৰঙালী বিহু আহিছে ৰঙালী বিহুৰ উপলক্ষে আপুনি আমাৰ বিহুগীত দৰ্শকক এফাকি বা দুফাকি গাই দেখক। হয় ৰাহুল ভাইটিয়ে কৈছে মোৰ মানে সংগীতৰ ওপৰত ইমান চৰ্চা নহয় তথাপিও যদি কৈছে বিহু মানেতো বিহু সকলো ৰাইজৰ লগত বলিয়া যিটো আপোনাৰ অসমীয়া যিটো বাপতি সাহোন বিহু ক্ষেত্ৰতো সকলো জাতি জনগোষ্ঠী একলগ হৈ যাতে যিটো অসমীয়া জাতি এটা বৃহৎ জাতি এটা গঠন হৈছে ইয়াৰ ক্ষেত্ৰতো বিহুটো সক্ৰিয়ভাৱে যি ভৱিষ্যত দিনলৈ থাকিব ইয়াৰ ক্ষেত্ৰত মই বিহু এপাখিটো গাবই লাগিব। মই বিহু গাবলৈ হ'লে পোনপ্ৰথমতে চিন্তা চৰ্চা কৰিছোঁ হয় মই ৰাহুল ভাইটিয়ে কৈছে যে বিহু এফাকি গাব লাগে গাবলৈ মোক অনুৰোধ জনাইছে গতিকে মই বিহু এফাকি মই গাবলৈ চেষ্টা কৰিম। উজানৈ আকাশখন ধুনীয়া উজানৈ তৰাৰে জিলিকা উজানৈ আকাশখন ধুনীয়া উজানৈ তৰাৰে জিলিকা উজানৈ মনৰে সৰগত উজানৈ তুমি মোৰ মেনকা উজান দূৰণিতে উজান তুমি থাকা উজান দূৰণিতে উজান তুমি থাকা উজানৈ সাগৰত কিমান পানী উজানৈ কোনেনো জুখিব উজানৈ তোমালৈ থকা মৰম উজানৈ কোনেনো জুখিব উজান আনে জানো দিব উজান মোৰে অন্তৰত উজানৈ বিৰিণা পাত ব্ৰহ্মপুত্ৰত হালিছে বগাকৈ বগলী নীল আকাশত উৰিছে
নলবিৰি নাপাত ব্ৰহ্মপুত্ৰত হালিছে বগাকৈ বগলী নীল আকাশত উৰিছে। ভাল লাগিল লগ পাই আমাৰ দাদাক। তেখেতৰ পৰা আৰু এটা কথা জানিব বিচাৰিম, পিছত আমাৰ ভিডিঅ'টো সমাপ্ত হ'ব। তেখেতে বিয়া বাৰু পাতিলেনে? হয়, মইতো বৰ্তমান মোৰ মানে যি জীৱন, সেই জীৱনত মই এতিয়া মোৰ যি শিক্ষাৰ মানদণ্ডৰ লগত শিক্ষাত যি মই অধ্যয়ন কৰি আহিলোঁ, শিক্ষাৰ অধ্যয়ন কৰাৰ পাছত মই আচলতে নিজৰ সংগ্ৰামৰ লগতহে জড়িত হৈ আছোঁ। সংগ্ৰামত যি যুঁজ দিব লাগে সেই যুঁজ দি আছোঁ। যে বৰ্তমান সময়ত যি যুঁজ দি আছোঁ, আজি হয়তো কিমানখিনি পাইছোঁ মই নাজানো, কিন্তু মই চিন্তা চৰ্চা কৰি আছোঁ যে ভৱিষ্যত দিনত যাতে মই যি সকলো জাতি জনগোষ্ঠী যাতে সকলো সম্প্ৰদায়ৰ লগত যাতে একাকাৰ কৰি যি কাম কৰি যাবলৈ মোৰ এটা মনত হেঁপাহ আছে, সেই হেঁপাহটো যাতে মই হেঁপাহটো যেতিয়া পূৰণ হোৱাৰ পাছতহে মই মানে বিয়া পাঠত আবদ্ধ হ'ম বুলি মই ভাবিছোঁ। আৰু এতিয়ালৈকে মোৰ তেনেকুৱা পৰিকল্পনা নাই। এতিয়া মই ভাবিছোঁ যে প্ৰথমতে মই সমাজৰ কাৰণে কাম কৰি লওঁ, সমাজৰ যেতিয়া কাম কৰি শেষ হ'ব লাহেকৈ তাৰপিছতে মই চিন্তা চৰ্চা কৰিম। হয়, আৰু আগলৈ কি চিন্তা কৰিছে? আগলৈ চিন্তা কৰিছোঁ মানে বৰ্তমান মই সমাজখনৰ কাৰণে কাম কৰোঁ, তাৰপিছত মই চিন্তা চৰ্চা কৰিম যে মই কি কৰিম মানে। কিন্তু এটা কথা মই এই মাধ্যম যোগে কৈছোঁ, যাতে আমাৰ যি উঠি অহা নৱপ্ৰজন্মই যাতে নিজৰ ভাষা সংস্কৃতি কৃষ্টি সকলো ক্ষেত্ৰত আগবাঢ়িব লাগে আৰু জীয়াই ৰাখিব লাগে। আৰু ইয়াৰ ক্ষেত্ৰত যাতে নিজৰ সম্প্ৰদায়ৰ প্ৰতি নিজৰ জাতিটোৰ প্ৰতি যাতে কাম কৰিব লাগে। যাতে আমি আচলতে বৰ্তমান সময়ত বহিৰাগতৰ যি আগ্ৰাসন, বহিৰাগতৰ যি কাম কাজ সেইখিনি ক্ষেত্ৰত বেছি গুৰুত্ব দিব নালাগে। আৰু আমি বৰ্তমান যি ৱেষ্টাৰ্ণ কালচাৰবিলাক লৈ আছোঁ, সেই ৱেষ্টাৰ্ণ কালচাৰ নলৈ আমাৰ যি থলুৱা যিখিনি আমাৰ নিজৰ ভাষা কৃষ্টি সংস্কৃতি সেইখিনিও বেছি গুৰুত্ব দিব লাগে, যাতে কোনো যাতে বেয়া ক্ষেত্ৰত আগবাঢ়িব নালাগে। আৰু সকলোৱে যাতে সকলো একলগ হৈ যাতে নিজৰ এই বৰ অসম গঢ়াৰ ক্ষেত্ৰত যাতে সকলোৱে চিন্তা চৰ্চা কৰিব লাগে। আচলতে এইখন শংকৰাজানৰ দেশ, ইয়াত যদি কোনো জাতি ধৰ্ম বৰ্ণ এইটো নহয়, যে ইয়াত সকলোৱে একলগ হৈ থাকিব লাগে আৰু যাতে কাম কৰিব লাগে যে সমাজখন কেনেকৈ ভৱিষ্যত দিনত যে আগবাঢ়িব পাৰে, কেনেকৈ ৰাজ্যখন আগুৱাই নিব লাগে, ইয়াত সকলোৱে চিন্তা চৰ্চা কৰাটো ভাল বুলি ভাবোঁ। আৰু মই ভাল লাগিলে লগ পাই। ইয়াৰ লগতে মোৰ ৰাহুল ভাইটিক মই মোৰ আজি তেখেতে আহি মোৰ ওচৰত আহিলে মই ধন্যবাদ জনাইছোঁ। যাতে তেখেতৰ যি ভাল মানুহ বিচাৰো যি ইউটিউব চেনেলটো যাতে বহলভাৱে প্ৰচাৰিত হওক, যাতে তেখেতেও যাতে ভাল কাম কৰি যাওক অনাগত দিনত। আৰু তেখেতৰ নিচিনা যাতে যি নৱপ্ৰজন্ম যাতে আৰু ভাল কাম কৰি যাওক, যাতে সমাজখন তেতিয়াহে যাতে সুস্থিৰ হ'ব। আৰু সমাজখন ভাল কৰিব হ'লে সকলোৱে যাতে ভাল কাম চিন্তা চৰ্চা কৰিব লাগিব। যাতে অকল এজনে যদি ভাল কাম কৰিছে সেইটো নহয়, যে সকলোৱে যদি একলগ হৈ যাতে কাম কৰিলে সমাজখন ভাল হ'ব। আৰু ইয়াৰ ক্ষেত্ৰত মই ৰাহুল ভাইটিক মই ভাল পাইছোঁ, যাতে ভৱিষ্যত দিনত যাতে এনেকুৱা কাম কৰক। আৰু আচলতে ভাল মানুহ বিচাৰোঁ তেখেতৰ যিটো নাম আছে, সেই ভাল মানুহ বিচাৰোঁ মই নহয় বুলি মই ভাবিছোঁ নিজকে। কিন্তু কাৰণ ভাইটিয়ে যেতিয়া আহিছে, মই তাৰ যি ইউটিউব চেনেলটোৰ ক্ষেত্ৰত মই ভাল পাইছোঁ, সেইটো কাৰণে মই মানে আজি তাৰ যি পডকাষ্টত মই অংশগ্ৰহণ কৰিছোঁ। হয়, ভাল লাগিলে লগ পাই আমাৰ মন্দিৰ দাক। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। দ্বিতীয় ভিডিঅ' পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। গোজোং থং।